हेलो स्टूडेंट तुम्हालोकर 5 मार्चत आछे एडुकेशन परीक्षा। আজি এই ভিডিওটোত আমি ক্লাস 12 এডুকেশনৰ चैप्टार 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহৰ चैप्टार 2 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম। যিবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আছে। আজিৰ ভিডিওত যিকিটা কোৱেশ্চন ডিসকাশন কৰিম এইবোৰ কোৱেশ্চন তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। ইয়াতে আমি তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 4 মাৰ্ক আৰু 6 মাৰ্কৰ গোটেইখিনি কোৱেশ্চন ৰাখিছো। এইবোৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। তোমালোকে এবাৰ পৰীক্ষাৰ আগত চাই যাবা। আৰু যদি তোমালোকক ইয়াৰ PDF টো লাগে তেনেহলে এইটো তোমালোকে ক'ত পাবা ভিডিওতে কম। ভিডিওটো চোৱাৰ পিছত তোমালোকে PDF টো পাই যাবা। তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে চোৱা। কোৱেশ্চন নম্বৰ 1 দিয়া আছে বিশ্ব পৰিবেশ দিৱস কোন তাৰিখে পালন কৰা হয়। তো এইটো সকলে জানে। তো ইয়াৰ উত্তৰটো হ'ব বিশ্ব পৰিবেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। নেক্সট 2 নম্বৰৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে পৰিবেশ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। পৰিবেশ শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ পৰিবেশৰ সমস্যা সমাধানৰ বাবে দক্ষতা বৃদ্ধি আৰু পৰিবেশৰ প্ৰতি দায়িত্বশীল অনুভূতি সৃষ্টি কৰা। 2 নম্বৰ পৰিবেশৰ সমস্যাসমূহ চিনাক্ত কৰা আৰু সমাধানৰ কৌশলসমূহ আয়ত্তকৰণৰ সুবিধা কৰা। তো তোমালোকে এই দুটা লিখিলেও হ'ব আৰু তোমালোকে যদি বেলেগ পঢ়িছা সেইবোৰ লিখিলেও হ'ব। ঠিক আছে। এই কোৱেশ্চনটো আহিলে তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। 3 নম্বৰ কোৱেশ্চনটো হ'ল পৰিবেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ। পৰিবেশ শিক্ষাটো গুৰুত্বপূৰ্ণ কিয় হয় ইয়াতে আমাক লিখিব কৈছে। তো তোমালোকে এই কোৱেশ্চনটো পঢ়িবা। এইটো কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 4 নম্বৰত আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চন ৰাখিছো পৰিবেশ শিক্ষাৰ 4টা উদ্দেশ্য লিখা। এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। ঠিক আছে। নেক্সট 5 নম্বৰত এটা কোৱেশ্চন দিয়া আছে জনসংখ্যা শিক্ষাৰ 5টা বৈশিষ্ট্য লিখা। এই কোৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। মই লিখি আনিছো। 1 নম্বৰ জনসংখ্যা বিজ্ঞানৰ মূল নীতিসমূহ বুজি উঠা। 2 নম্বৰ ব্যক্তিৰ উন্নতি আৰু আৰ্থসামাজিক বিকাশৰ মাজৰ নিকট সম্বন্ধ বুজি উঠা। 3 নম্বৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ বুজি উঠা। 4 নম্বৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰৰ বিষয়ে জনা আৰু 5 নম্বৰ পৰিবেশ সন্তুলনৰ অৰ্থ আৰু গুৰুত্ব উপলব্ধি কৰা। তো এই 5টাই আছিল তোমালোকৰ জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য। ঠিক আছে। তো এইবোৰ তোমালোকৰ আহিব পাৰে আৰু এইটো তোমালোকৰ 4টাও লিখিব দিব পাৰে। ঠিক আছে। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ নোট ডাউন কৰিবা। 6 নম্বৰ দিয়া আছে পৰিবেশ শিক্ষা মানে কি। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। আমাৰ চাৰিওফালে আগুৰি থকা জীৱিত আৰু নিৰ্জীৱ পদাৰ্থসমূহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ আৰু মানুহ মাটি বায়ু পানী জীৱ জন্তু গছ গছনি আদিৰ দ্বাৰা সৃষ্টি হোৱা অৱস্থাকে পৰিবেশ বুলি কোৱা হয়। তো পৰিবেশ শিক্ষা মানে কি কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। নতুবা কোৱেশ্চনটো 1 মাৰ্কতো দিব পাৰে। তোমালোকে এইটো ভালকৈ চাবা। ভিডিওটো পজ কৰি তোমালোকে নোট ডাউন কৰিবা। 7 নম্বৰ দিয়া আছে জনসংখ্যা শিক্ষা ধাৰণাটোৰ নামকৰণ কোনে কৰিছিল। তো এইটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। ইয়াৰ উত্তৰটো হ'ব আলভা মিৰ্ডালে। ঠিক আছে। এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে। নেক্সট 8 নম্বৰ কোৱেশ্চনটো হ'ল জনসংখ্যা শিক্ষাৰ সংজ্ঞা দিয়া। তো এইটো তোমালোকৰ আহিব পাৰে। তো ইয়াৰ উত্তৰটো লিখিবা। ভাৰতীয় শিক্ষাবিদ গোপাল ৰাওৰ মতে জনসংখ্যা শিক্ষা এক শিক্ষামূলক আঁচনি যি জনসংখ্যা পৰিস্থিতি অধ্যয়নত সহায় কৰে। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰি তোলা সমস্যা সম্বন্ধে যুক্তসংগ সিদ্ধান্ত গ্ৰহণ কৰাত ই ছাত্ৰসকলক সক্ষম কৰি তোলে। তো এইটো আছিল তোমালোকৰ জনসংখ্যা শিক্ষাৰ সংজ্ঞা। ঠিক আছে। তোমালোকৰ কেতিয়াবা চমুটোকাও লিখিব দিব পাৰে জনসংখ্যা শিক্ষা। তাৰপিছত নেক্সট 9 নম্বৰত তোমালোকৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন এইটো হ'ল শাৰীৰিক শিক্ষা মানে কি। কোৱেশ্চনটো 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। দাৰি এইটো তোমালোকে দাৰি দিবা। তাৰপিছত লিখিবা এই শিক্ষাই বিভিন্ন ৰোগৰ বিষয়ে এইবোৰৰ কাৰণ আৰু সতৰ্কতামূলক ব্যৱস্থা ইত্যাদি সম্বন্ধে জনাব পাৰে। তোমালোকে ইয়াতে এটা দাৰি দিবা। ঠিক আছে। তো এইটো তোমাৰ আছিল শাৰীৰিক শিক্ষা। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 10 নম্বৰ কোৱেশ্চনটো হ'ল শাৰীৰিক শিক্ষাৰ 4টা উদ্দেশ্য। তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে ভালকৈ চাবা।
নেক্সট 11 নম্বৰ কোৱেশ্চনটো হ'ল শাৰীৰিক শিক্ষাৰ তিনিটা প্ৰয়োজনীয়তা লিখা। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, তোমালোকে এইটো ভালকৈ চাবা। নেক্সট 12 নম্বৰ কোৱেশ্চনটো হ'ল শাৰীৰিক শিক্ষা সম্বন্ধে কোঠাৰী আয়োগৰ 5টা পৰামৰ্শ লিখা। এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাই যাবা। তোমালোকক 4টা পৰামৰ্শ লিখিব দিব পাৰে, ঠিক আছে। ইয়াত তোমালোকৰ 4 মাৰ্ক থাকিব, তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। নেক্সট 13 নম্বৰ কোৱেশ্চনটো হ'ল মূল্যবোধ মানে কি, 1 মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা। নেক্সট 14 নম্বৰ কোৱেশ্চনটো হ'ল মূল্যবোধৰ প্ৰকাৰবোৰ উল্লেখ কৰা। তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাবা। নেক্সট 15 নম্বৰ কোৱেশ্চনটো হ'ল মহিলা সবলীকৰণ মানে কি। এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে পৰীক্ষাত কোৱেশ্চনটো আহে, ঠিক আছে। এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা। নেক্সট 16 নম্বৰ কোৱেশ্চনটো হ'ল মহিলাৰ সবলীকৰণৰ 3টা উদ্দেশ্য উল্লেখ কৰা। এইটো তোমালোকক 4টা দিব পাৰে কেতিয়াবা, ঠিক আছে। তোমালোকে মহিলাৰ সবলীকৰণৰ 4টা উদ্দেশ্য পঢ়িবা, এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে পৰীক্ষাৰ আগত এবাৰ চাই যাবা। নেক্সট 17 নম্বৰ কোৱেশ্চনটো হ'ল নাৰী সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি কোন চনত গ্ৰহণ কৰা হয়। কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। নাৰী সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি 2001 চনত গ্ৰহণ কৰা হয়, ঠিক আছে। তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। নেক্সট 18 নম্বৰ কোৱেশ্চনটো হ'ল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়। কোৱেশ্চনটো 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, উত্তৰটো লিখিবা। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট 19 নম্বৰ কোৱেশ্চনটো হ'ল মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা বৰ্ণনা কৰা। কোৱেশ্চনটো তোমালোকৰ 6 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ চাবা। তো আজিৰ ক্লাছটোত আমি এইকেইটা কোৱেশ্চনে তোমালোকৰ আগত ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু এই কোৱেশ্চন কেইটা তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ পৰীক্ষাৰ আগত এবাৰ চাই যাবা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে। আৰু আমি তোমালোকক চেপ্টাৰ 1 চেপ্টাৰ 2 এইবোৰৰ ভিডিঅ' দিলোঁ, যদি কোনোবাই চোৱা নাই চাই ল'বা। আৰু এডুকেশ্যনত তোমালোকৰ মাৰ্কিং চিষ্টেমটো বা পেটাৰ্ণটো মই তোমালোকক এটা ভিডিঅ'ত দি দিছোঁ, সেইটো তোমালোকে ভিডিঅ'টো চাবা। আৰু তোমালোকক আমি ইম্পৰ্টেণ্ট কোৱেশ্চনো দিছোঁ, ঠিক আছে। তো সেইবোৰৰ ভিডিঅ' চাবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তোমালোকে যদি আমাৰ ভিডিঅ'বোৰ চোৱা তেনেহ'লে আমাৰ ভিডিঅ'ৰ পৰা বহুত পৰিমাণে তোমালোকে উপকৃত হ'বা। আৰু ভিডিঅ'ৰ প্ৰথমতে ক'লোঁ ইয়াৰ PDF-টো ক'ত পাবা। তো যদি তোমালোকক ইয়াৰ PDF-টো লাগে তেনেহ'লে তোমালোকে মোক হোৱাটছএপত এইটো লিখি দিবা, ই ইম্পৰ্টেণ্ট, তোমালোকে লিখিবা ই ইম্পৰ্টেণ্ট, ঠিক আছে। ই ইম্পৰ্টেণ্ট 2026 এইটো তোমালোকে মোক হোৱাটছএপত লিখি দিবা, মই তোমালোকক হোৱাটছএপ নম্বৰটো দি আছোঁ। তোমালোকে হোৱাটছএপত লিখিবা ই ইম্পৰ্টেণ্ট 2026, এইটো মোৰ হোৱাটছএপ নম্বৰ 6001745135, এইটো হোৱাটছএপ নম্বৰ, ঠিক আছে। তোমালোকে কি কৰিবা, এইটোত লিখি দিবা ই ইম্পৰ্টেণ্ট 2026, তেনেহ'লে মই তোমালোকক এই PDF-টো দি দিম, ঠিক আছে। তো যদি কোনোবাই আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে জল্দি গৈ চাই লোৱা, সেইবোৰৰ পৰা তোমালোকৰ পৰীক্ষাৰ প্ৰশ্ন আহিব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।